বন্ধুসকল, মই হেমন্তই মোৰ ইউটিউব চেনেল অনমিত্ৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টো আগন্তুক টেট পৰীক্ষাৰ লগত সংগতি ৰাখি কেইবাটাও নতুন গণিতৰ প্ৰশ্ন আমি আলোচনা কৰিম। এই প্ৰশ্নসমূহ অতিকৈ প্ৰয়োজনীয় আৰু পৰৱৰ্তী ভিডিঅ'বিলাকত আমি গণিতৰ বিভিন্ন সমস্যা আমি সমাধানৰ চেষ্টা কৰিম, যাতে টেট পৰীক্ষাৰ্থীসকল উপকৃত হয়। আহক আমি সময় নষ্ট নকৰি আমাৰ নতুন ভিডিঅ'টোলৈ আজি আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰশ্নটো হ'ল 540ত 4ৰ স্থানীয় মান কিমান? এতিয়া আমি 4ৰ স্থানীয় মান উলিয়াবলৈ হ'লে আমি 540ৰ আমি প্ৰতিটো অংক, ইয়াত 3টা অংক আছে। প্ৰথম অংকটো 0টো একক স্থানত আছে, 4টো দশক স্থানত আছে, 5টো শতক স্থানত আছে। গতিকে এই 4টো দশক স্থানত থকা অংক 4ৰ স্থানীয় মান হ'ব 4ৰ লগত এই দশক স্থানৰ যিটো মান, দশক স্থানৰ মানটো হৈছে 10, 4 10 40, 40টো হৈছে 4ৰ স্থানীয় মান। ঠিক তেনেদৰে ইয়াত 5ৰ স্থানীয় মানো আমি উলিয়াব পাৰোঁ। 5ৰ স্থানীয় মান হৈছে 5 পূৰণ শতক বা 100, 500, 5ৰ স্থানীয় মান 500। তেনেদৰে 0ৰ স্থানীয় মান 0 পূৰণ 1, 0ৰ স্থানীয় মান হ'ব 0। ঠিক তেনেদৰে আমি দ্বিতীয় প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। তলৰ কোনটো অনুপাত নিৰ্ণয় কৰিব নোৱাৰি? প্ৰথমটো হৈছে 3 ঘণ্টা অনুপাত 4 মিনিট, বিটো হৈছে 5 গ্ৰাম অনুপাত 1 কিলোগ্ৰাম, চিটো হৈছে 4 মিটাৰ অনুপাত 400 চেণ্টিমিটাৰ আৰু ডিটো হৈছে 1 লিটাৰ অনুপাত 1000 মিলিলিটাৰ। গতিকে এই অনুপাত আমি উলিয়াবলৈ যাওঁতে সদায় আমি মনত ৰাখিব লাগিব যে সিহঁতৰ একে ৰাশিৰ মাজতহে আমি অনুপাত উলিয়াব পাৰোঁ। যেনেকৈ এতিয়া 5 গ্ৰাম আৰু কিলোগ্ৰাম, এই দুটাৰ মাজত আমি অনুপাত উলিয়াব পাৰোঁ। ইহঁতৰ ৰাশি দুটা একেই, মানে কিলোগ্ৰামক আমি গ্ৰামলৈ নিব পাৰোঁ, যেনেকৈ লিটাৰক আমি মিলিলিটাৰলৈ নিব পাৰোঁ, মিটাৰক আমি চেণ্টিমিটাৰলৈ নিব পাৰোঁ, কিন্তু ঘণ্টাক আমি কেতিয়াও মিটাৰলৈ নিব নোৱাৰোঁ। গতিকে এইটো অনুপাত আমি উলিয়াব নোৱাৰোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ। ইয়াৰ পিছৰ প্ৰশ্নটোত আছে, তলৰ কোনকেইটা বাহুৰ মাপে এটা ত্ৰিভুজ আঁকিব পাৰি? আমি ত্ৰিভুজ আঁকিবলৈ হ'লে আমাৰ বাহুৰ মাপ 3টা দিয়া থাকিব। তাৰে আমি মন কৰিব লাগিব যে আমি 3টা দিয়া থাকিলেও আমি সকলোবিলাক ত্ৰিভুজ আঁকিব নোৱাৰোঁ। যদি আমাৰ ইয়াৰ যিকোনো দুটা বাহুৰ মাপৰ যোগফল তৃতীয় বাহুতকৈ বেছি হৈ থাকিব লাগিব, তেতিয়াহে আমি ত্ৰিভুজ আঁকিব পাৰিম। এতিয়া প্ৰথমটোত কি আছে, 3য়ে 4য়ে 7, যোগ কৰিলে 7 হ'ব। 7টো কিন্তু 8তকৈ সৰু, গতিকে ই আঁকিব নোৱাৰি। এতিয়া 4য়ে 3য়ে 7, 7টো কিন্তু 5তকৈ ডাঙৰ, গতিকে এইটো ত্ৰিভুজ আঁকিব পাৰি। তেনেকৈ 4য়ে 2য়ে 6, 6টো 7তকৈ সৰু, গতিকে ই আঁকিব নোৱাৰি। আৰু 4য়ে 5য়ে 9, 9টো 10তকৈ সৰু, গতিকে এইটো আঁকিব নোৱাৰি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। 18 ভাগৰ 12ক লঘিষ্ঠ আকাৰলৈ নিলে হ'ব 9 ভাগৰ 2, 3 ভাগৰ 2, 6 ভাগৰ 1 আৰু 9 ভাগৰ 1। এইকেইটাৰ উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? এতিয়া আমি এইটো প্ৰশ্ন কৰিবলৈ হ'লে 18 ভাগৰ 12ক আমি হৰণ কৰিব লাগিব। ইয়াৰ সাধাৰণ উৎপাদককেইটাই আমি হৰণ কৰিব লাগিব। এতিয়া 18ক 2য়ে যাব 2 9 গুণ 18 আৰু 12কো 2য়ে যাব 2 6 গুণ 12। ঠিক তেনেদৰে 9ক 3য়ে যাব 3 3 গুণ 9 আৰু 6ক 3য়ে যাব 3 2 গুণ 6। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 3 ভাগৰ 2। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 ভাগৰ 2, বিটো। আজি আলোচনাৰ শেষৰ প্ৰশ্নটোলৈ গৈছোঁ। -5ৰ লগত কি যোগ কৰিলে -8 হ'ব? খালী ঠাইত কোনটো সংখ্যা বহিব? ইয়াত 3 উত্তৰত আছে, 3, 16, -3 আৰু 13। গতিকে এইটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ হ'লে আমি -5টো সাধাৰণতে আমি মাইনাছ সংখ্যাটো সাধাৰণতে আমি নিগেটিভ সংখ্যাবিলাক সাধাৰণতে ধাৰ হিচাপে ধৰিব লাগে। আমাৰ 5 টকা যেনিবা ধাৰ, 5 টকা ধাৰৰ লগত আৰু কেইটকা ধাৰ হ'লে 8 টকা ধাৰ হ'ব। গতিকে 5 টকা ধাৰৰ লগত আৰু যদি 3 টকা ধাৰ হয়, তেতিয়াহ'লে 8 টকা ধাৰ হ'ব। 5 3 8, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব -3।
গতিকে আজিলৈ প্ৰশ্ন ইমানেই মই সংগ্ৰহ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আৰু অধিক প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম। গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।